নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেন্ডছ কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোকৰ ভাল মোৰো ভাল আজি মই বনাবলৈ ওলাইছোঁ কেঁচা আমৰ মিঠা চাটনি সকল মই মোৰ চেনেলত একেবাৰে সহজভাৱে ৰন্ধা ৰেচিপিসমূহ আপলোড কৰি থাকোঁ আপোনালোকে ইচ্ছা কৰিলে মোৰ চেনেললৈ গৈ চাব পাৰে চাটনিকণ বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ এয়া মই দুটা আম লৈছোঁ সৰু সৰুকৈ দীঘলে দীঘলে কাটি লৈছোঁ আৰু শুকান জলকীয়া 3টা লৈছোঁ নহৰু কেইফুটামান লাগিব কেঁচা জলকীয়া এটা পাঁচফোৰণ আধা চামুচতকৈ কম আৰু সামান্য হালধি গুড়ি আৰু জিৰা গুড়ি লাগিব আৰু লাগিব আধা কাপ চেনি নিমখ এখত লাগিব মিঠাতেল ৰেচিপিটো আৰম্ভ কৰোঁ মই এখন কেৰাহীত মিঠাতেল দিছোঁ তেলখিনি গৰম হৈছে এতিয়া মই পাঁচফোৰণখিনি দিলোঁ শুকান জলকীয়াখিনি দি দিছোঁ নহৰু দিম এতিয়া নহৰু বৰ বেছি ভাজিব নালাগে অকণমান ভজা হ'লেই ইয়াত আমখিনি দি দিম মই এই অকণমান ভজা হৈছে এতিয়া মই আমৰ টুকুৰাখিনি দি দিছোঁ হালধি জিৰা গুড়ি আৰু এটা জলকীয়া কেঁচা জলকীয়া দিছোঁ এইখিনি অকণমান সময় ভাজিম এই চাটনিকণ কেঁচা আমও বনাব পাৰে আপোনালোকে ইচ্ছা কৰিলে ঔটেঙাৰেও বনাব পাৰে ঔটেঙাৰো বৰ ধুনীয়া হয় চাটনিকণ এয়া মই নিমখ দিলোঁ তাৰপিছত পানী দি পিনে অকণমান সময় সিজিবলৈ দিম এয়া চেনি দিছোঁ আধা কাপ চেনি দিলোঁ এয়া মোৰ চাটনিকণো ৰেডি হৈ গ'ল আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ এটাও কৰি দিব আৰু মোৰ চেনেলৰ লগত থাকিব ধন্যবাদ